নমস্কাৰ বন্ধুসকল, মাৰাখল চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটি নতুন ৰেচিপি, চুজি আৰু কাজুৰ বৰফি, অতি সহজতে ঘৰতে বনোৱা। তেনেহ'লে আহকচোন ভিডিঅ'টো চাই লওঁ। তাৰ বাবে মই এই 4টা বস্তু ৰেডি কৰি লৈছোঁ। এইখিনি চুজি 150 গ্ৰাম, কাজু 10টা আৰু চেৰি 6টা আৰু এইখিনি চেনি 50 গ্ৰাম। এয়া মই কেৰাহী পাতি 2 চামুচমান ৰিফাইন তেল দি লৈছোঁ। আপোনালোকে ঘি দিও ভাজিব পাৰে। মই এতিয়া এই চুজিখিনি দি তাতে এতিয়া অলপ ভাজি থাকিম। এনেদৰে ভাজি ভাজি অকণমান ৰঙচুৱা হোৱালৈকে 2-3 মিনিটমান সময় ভাজিব। জুইডাল চিমত ৰাখি ল'ব। এনেদৰে অলপ সময় ভাজি ভাজি থাকি এতিয়া মই ইয়াতে কাজুখিনি দি লওঁ। কাজুখিনি দি আৰু অলপ সময় ভাজি 1-2 মিনিটমান সময় ভাজি ইয়াতে মই চেনিখিনি দি ল'ম। চেনি 50 গ্ৰামো দি লৈ আৰু অকণমান সময় ভাজিম। ইয়াতে অকণমান সময় ভাজি মই ইয়াতে এতিয়া পানীখিনি দি ল'ম। পানীখিনি আপোনালোকে চুজিখিনি তল যোৱাকৈ দি দিব। এয়া দেখিছেনে, চুজিখিনি তল যোৱাকৈ পানীখিনি দি ল'ব। দি লৈ অকণমান সময় উতলিবলৈ দিব। এয়া অকণমান সময় উতলাৰ পিছতে এতিয়া এয়া সিজি আহিছে চুজিখিনি। এতিয়া আপোনালোকে লৰাই দিব। অকণমান লাগি ধৰিছে, ধৰিলেও একো নহয়। জুইডাল কমাই ল'বলৈ লৰাই থাকিব। এনেদৰে ভাজি থাকিব। এয়া আমাৰ হৈয়ে গৈছে, পানীটো শুকাই গৈছেগৈ ধুনীয়াকৈ। এতিয়া আমি এখন কাঁহীত ৰিফাইন 2 চামুচ দি লৈ গোটেই কাঁহীখনতে সানি ল'ম। তেতিয়া মানে ধৰক চুজিখিনি হেৰি কৰি দিলে, নমাই দিলে তাত লাগি নধৰে আৰু। সেইটো কাৰণে ৰিফাইন 2 চামুচ দি, আপোনালোকে ঘিউ দি ল'ব পাৰে। দি লৈ এতিয়া ধুনীয়াকৈ সেইখিনি ইয়াত কাঢ়ি লৈ এতিয়া কাঢ়ি লৈ খন্তা পাতেৰে ধুনীয়াকৈ সমান কৰি ল'ব লাগিব গোটেইখিনি কাঁহীখনত। খন্তা পাতত লাগি ধৰিলে বাতি এটাত পানী লৈ ল'ব আৰু ধুনীয়াকৈ তিয়াই এনেধৰণে মিহি কৰি ল'ব ওপৰটো। এয়া হৈ গৈছে, মিহি হৈ গৈছে ধুনীয়াকৈ। এনেকৈ সমান কৰি ল'ব। এতিয়া মই পিচ পিচকৈ কাটিম। আপোনালোকে আপোনালোকৰ জোখত কাটি ল'ব। মই মানে অলপ ডাঙৰ ডাঙৰেই হ'ল এতিয়া। আপোনালোকৰ নিজৰ জোখমতে, নিজৰ চাইজমতে কাটি ল'ব। এনেধৰণে কাটি ল'ব আৰু 5 মিনিটমান সময় ঠাণ্ডা হ'বলৈ দিব। তাৰপিছত গৰমে গৰমে এৰুৱালে ভাঙি যাব, কিন্তু 5 মিনিটমান সময় যদি থৈ দিয়ে তেতিয়া ঠাণ্ডা হ'লে, এয়া মই গৰমে গৰমে এৰুৱাৰ কাৰণে হেৰি হৈ গৈছে, এৰাই গৈছেগৈ। এইটো ভাল হৈছে। এনেধৰণে ইয়াতে চেৰি কেইটামানো দি লৈছোঁ ওপৰতে। চেৰিকেইটা দি ল'লে খাবলৈ বৰ ধুনীয়া সোৱাদ হয়। বন্ধুসকল, যিসকল নতুনকৈ ৰান্ধনি হৈছে তেখেতসকলৰ কাৰণে বস্তুটো সুবিধা হ'ব। সহজতে ধৰক কম সময়তে বনাব পাৰি। তেনেহ'লে বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে মোক কমেণ্ট কৰি জনাব আৰু আগলৈকো এনেকুৱা ভাল ভাল ৰেচিপি পাই থাকিবলৈ মাৰাখল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।